বাৰিষা পালেহি যেতিয়া বন্ধুসকল শেলাই হ'বই আপোনাৰ ঘৰত। বন্ধুসকল এতিয়া শেলাই গুচাই পেলাব পাৰিব মাত্ৰ 1 মিনিটত। তাকে কৰিবলৈ হ'লে বন্ধুসকল আপোনাক লাগিব কেইটামান বস্তু। মই কোৱাৰ ধৰণে আপুনি শুনি যাওক। প্ৰথমে লাগিব আপোনাক বেকিং পাউডাৰ। বেকিং পাউডাৰৰ পিছত আপোনাক লাগিব চাৰ্ফ এক্সেলৰ পেকেট এটা, নেমু টেঙা এটা, গৰম পানী, সেইখিনি গোটাই লওক। বন্ধুসকল এতিয়া আপুনি কাম কৰক, যি টুকুৰা জেগাত আপুনি চাফা কৰিব বিচাৰিছে সেই জেগা টুকুৰাত আপুনি বেকিং পাউডাৰ ছটিয়াই লওক। ধুনীয়াকৈ বেকিং পাউডাৰখিনি ছটিওৱাৰ পিছত আপুনি এটা কাম কৰক, আপুনি যি চাৰ্ফ এক্সেল লৈছে তাৰ জেগা চাই 4 চামুচ হওক 5 চামুচ হওক আপুনি ঠাই চাই লৈ সেই ঠাই অনুসৰি সেই অনুপাতত আপুনি চাৰ্ফ এক্সেল দি দিয়ক। এতিয়া খন্তেক অপেক্ষা কৰক। তাৰ পাছত আপুনি তাত অকণমান নিমখ ছটিয়াই দিয়ক। অলপ নিমখ ছটিয়াই দিয়াৰ পাছত এতিয়া তাত আপুনি অকণমান বুৰবুৰণি ওলোৱাৰ আগতে দেখিব তাত এতিয়া আপুনি নেমু টেঙা চেপি দিয়ক। নেমু টেঙা চেপি দিয়াৰ পাছত সম্পূৰ্ণ মিশ্ৰণটো যেতিয়া হ'ব অলপ দেৰি অপেক্ষা কৰি আপুনি লাহেকৈ এডাল ব্ৰাছেৰে লাহেকৈ আপুনি তাত শেলাইখিনি চাফা কৰিবলৈ আৰম্ভ কৰক। অতি সোনকালেই সকলোবিলাক শেলাই আঁতৰি গুচি যাব। বন্ধুসকল সঁচাকৈ তাত নেমু টেঙা আৰু অলপ চেপি দিব, প্ৰয়োজন হ'লে বেকিং পাউডাৰ আৰু অলপ দি দিব আৰু দেখিব যে অতি সোনকালেই আপোনাৰ ফ্ল'ৰখন চাফা হৈ উঠিছে। সঁচাকৈ এই টিপছটো আপোনালোকে সঁচাকৈ গ্ৰহণ কৰক, অতি সুফল পাব। 100% গেৰাণ্টিৰ সৈতে ক'ব বিচাৰিছোঁ, সঁচাকৈ বহুত সুফল পাব। বন্ধুসকল মোৰ এই টিপছটো ব্যৱহাৰ কৰক আৰু যদি আপোনাৰ সঁচাকৈ ভিডিঅ'টো লাভৱান হ'ল, ভাল লাগিল, শ্বেয়াৰ কৰক, বন্ধুসকলক জনাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আজিলৈ বিদায়, ধন্যবাদ।